উল্লেখযোগ্য যে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ পাছতেই অসমীয়া সংস্কৃতিলৈ যদি এক বিশেষ বৰঙণি আগবঢ়াইছে আৰু সেয়াই হৈছে ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা। জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিভা কেৱল কথাছবি নিৰ্মাণতেই সীমাবদ্ধ নাছিল। তেওঁৰ প্ৰতিভা আছিল বহুমুখী। তেওঁ আছিল একেধাৰে অসমৰ শ্ৰেষ্ঠ নাট্যকাৰ, কবি, গায়ক, দক্ষ কোৰিঅ'গ্ৰাফাৰ, বিশিষ্ট চুটিগল্প লিখক আৰু শিশু সাহিত্যিক। এই মহান শিল্পীজনৰ জন্ম হৈছিল 1903 চনৰ 17 জুনত ডিব্ৰুগড় তামোলবাৰী চাহ বাগিচাত। জ্যোতিপ্ৰসাদ আগৰৱালাৰ দেউতাকৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাকৰ নাম আছিল কিৰণময়ী আগৰৱালা। জ্যোতিপ্ৰসাদৰ পিতৃ পৰমানন্দ আগৰৱালা আছিল এজন সংগীতজ্ঞ আৰু বাদ্যযন্ত্ৰী। জ্যোতিপ্ৰসাদৰ পূৰ্বপুৰুষ ৰাজস্থানৰ লোক আছিল। 19 শতিকাৰ আৰম্ভণিতে জ্যোতিপ্ৰসাদৰ আজোককা নৱৰংগাৰাম আগৰৱালা ৰাজস্থানৰ পৰা অসমলৈ আহিছিল। প্ৰথমতে তেখেতলোকে গোৱালপাৰাত বাস কৰিছিল আৰু পাছত তেখেতলোকে বিশ্বনাথ চাৰিআলিলৈ বাসস্থান সলনি কৰে। মাত্ৰ 14 বছৰ বয়সতে তেখেতে প্ৰথমখন নাটক ৰচনা কৰিছিল আৰু সেয়া হৈছে শোণিত কুঁৱৰী। তেখেতে 1919 চনত উচ্চ শিক্ষাৰ বাবে ইংলেণ্ডলৈ গৈছিল। ইয়াৰ পাছত ইংলেণ্ডত শিক্ষা সমাপ্ত কৰি 1930 চনত জাৰ্মানীৰ বাৰ্লিনলৈ তেখেত গৈছিল। তেখেতে জাৰ্মানীৰ বাৰ্লিনত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল আৰু 1935 চনত তেখেতে অসমত প্ৰথমখন অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰে আৰু সেয়া হৈছে জয়মতী। ইয়াৰে পাছৰ বছৰত অৰ্থাৎ 1936 চনত তেখেতে দেৱযানী ভূঞাৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। 1939 চনত তেখেতে দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল আৰু সেয়া হৈছে ইন্দ্ৰমালতী। আগৰৱালাদেৱে 300ৰ ওপৰৰ গীত ৰচনা কৰি থৈ গৈছে। তেখেতৰ দ্বাৰা ৰচিত এই গীতসমূহক জ্যোতি সংগীত বুলি কোৱা হয়। অসমীয়া সংস্কৃতিলৈ জ্যোতিপ্ৰসাদ আগৰৱালাই আগবঢ়োৱা এই বৰঙণিৰ বাবেই অসম চৰকাৰে তেখেতক ৰূপ কোঁৱৰ উপাধি প্ৰদান কৰে। এয়াই আছিল ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অতি চমুকৈ এটি জীৱন কাহিনী।